নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো বন্ধুসকল, আজি আমি গৈ আছোঁ ভিডিঅ'টোত অলপ ধামাকা কৰিবলৈ আমাৰ সেইখন পাহাৰত। আমাৰ চাওক পিছফালে আছে আমাৰ পাহাৰখন, তাতে আমি পাৰ্টি কৰিবলৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমি এতিয়া দোকানৰ পৰা কিবা ল'ব লাগিব, কাৰণ পাৰ্টি হ'বতো আমাৰ। পাৰ্টি কৰি আমি একবাৰে ধামাকা কৰিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। তাৰ পৰা মুড়ি আৰু বেগত পানী বটল লৈ ললো। এতিয়া আৰু আমি গৈ আছো এইখন ৰাস্তা দি। আমি সেই পাহাৰৰ ওচৰতে যাম একেবাৰে। একেবাৰে ধামাকা হ'ব পাৰ্টি, চাই থাকক। আৰু মোৰ লগত আহি আছে এই যে দুইজন ভাইটি আহি আছে, চাওক। হাই দিয়ক, হাই। মজা। আমাৰ গাঁৱৰ পৰা এনে বেছি দূৰ নাই পাহাৰটো, তথাপিও তাতে ঠাণ্ডা হয়তো জেগাটো। তাৰ ৰবাৰ বাগানো আছে, একেবাৰে মজা লাগিব। বৰ্তমান আমি পাহাৰৰ ওচৰত আহি পাইলোকে। এতিয়া আমি যাম, সেইফালে আছে পাহাৰ, চাই ল'ব আপোনালোকে। এতিয়া দেখা নাযায়, এই ৰবাৰ বাগান আছে। আৰু এতিয়া যাম আমি, চাই থাকক ভিডিঅ'টো, চালেহে গম পাব। ভিতৰৰ জেগা ভালে আছে, একেবাৰে সুন্দৰ হয় জেগাটো, আপোনালোকে চাই থাকক ভিডিঅ'টো। বৰ্তমান এই পাহাৰৰ ওচৰত পাই গ'লোঁ ফাইনেলি। তো গাইজ আপোনালোকে চাব পাৰে, এতিয়া ৰবাৰ বাগান হয়, পাহাৰতে বনোৱা হৈছে। তো বন্ধুসকল, এতিয়া আমি গৈ আছোঁ পাহাৰৰ ওপৰত পাৰ্টি কৰিবলৈ। আপোনালোকে চাই থাকক। ভিতৰলৈ অলপ সুন্দৰে হয় জেগাটো ভাল লাগে অলপ চলপ। তথাপিও তাৰমানে আজি বহুত গৰমতো, গৰমৰ কাৰণে অলপ ঠাণ্ডা জেগাত আহিছোঁ আৰু পাৰ্টি কৰিবলৈ। মানুহ পোৱা নাই, মানুহ নাই ইমান, তথাপিও যি হ'ব কৰিম আমি। আৰু আপোনালোকে চাব পাৰে ৰবাৰ বাগানটো বহুত ডাঙৰ হয়, ৰবাৰ বাগানটো চাই লওক। মজা লাগিব, মজা। বন্ধুসকল, বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাহাৰত উঠিলে ভাগৰ লাগেই, বহুত ভাগৰ লাগে। তাৰমানে আমি পাহাৰত উঠা মানুহতো, কিন্তু পাহাৰত ইমান দিন অহা নাই। তথাপিও যি হ'ব যাম আমি এতিয়া পাৰ্টি কৰিম। এই ওচৰতে পাই গ'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভাল পালে তেনেহ'লে, ভাল পালে মানে কি, যদি ভাল লাগি আছে তেনেহ'লে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰি দিব। ছাপোৰ্ট কৰিলে ভাল লাগে অলপ চলপ মনটো। আৰু লাইক কৰিলে মটিভেট হয়, মটিভেট হ'লে মানে ভিডিঅ'টো মানে আৰু ভালকৈ চেষ্টা কৰিম বনাবৰ কাৰণে। তো মই এতিয়া মোবাইলতে বনাই আছোঁ, তো মোবাইলৰ কোৱালিটিবিলাক ইমান ভাল নহয়। তথাপিও যি হ'ব হ'ব, মোৰ আৰু কি, ভিডিঅ' বনাব লাগে, বনাই থাকিম। আৰু একদিন বহুত ডাঙৰ পাহাৰ আছে আমাৰ ইয়াতে, টিলাত মানে উঠিম আমি একদিন, মানে সেইটো জানুৱাৰী ফেব্ৰুৱাৰীত মানে উঠিম। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে মোৰ ভিডিঅ' চাব পাৰিব। তো ইমান সোনকালে আহি বহি আছা, হা? এই তই কি কৰি আছা, হা? ঐ ক কিবা। পুৰা মজা লাগছে না? বা ক'ৰ পৰা আনিলে চাবোন কেইটি তই ইমান? চাবোন না চেম্পু? চেম্পু হয়। তো গাইজ চাওক, এইটো হৈছে আমাৰ পাৰ্টি কৰা ঠাই। আৰু এতিয়া কেকৰো পায়, পাথৰটো এনেকুৱা কৰি উঠালে কেকৰবিলাক পাই যাব এনেকৈ। আপোনালোকে আছে নেকি এতিয়া নেকি? নাই। এতিয়া আমি পাহাৰত আহিতো পালোঁ, কিন্তু আপোনালোকক জেগাটো দেখাব লাগিব। তো এইখানে হৈছে আমাৰ জেগাটো য'ত আমি পাৰ্টি কৰিম। ইয়াতে বেগবিলাক থৈ যাম, এতিয়া থাকিব বেগবিলাক। আৰু আমি হাইফালে অলপ ফুৰি আহিম, আপোনালোকক দেখাম। তাতে এটা ডাঙৰ পাথৰ আছে, ডাঙৰ পাথৰটো আমি দেখাম। তাতে মানে বেলেগ ধৰণৰ পাথৰ, আপোনালোকে চাই থাকক। আমি মানে মাজে মাজে আহিয়ে থাকোঁ ফুৰিবলৈ ইয়াতে। তো বন্ধুসকল, বলক আমি পাথৰটো চাবলৈ যাওঁ, আহক। বেগটা থাক, লুকাই থ বেগটা, লুকাই থ। খাইবা আহিব একবাৰে, খাই দিব পিছত, হা? লৈ যাবি? আচ্ছা দে, বল। এদি যাম না, এদিয়ে যাম। কিন্তু জংঘল বহুত বন্ধুসকল, এই জংঘলৰ কাৰণে মানে টান লাগে। যদি সাপ চাপ ওলাই না, একেবাৰে আমাৰ যে কৰতে যাব।
জানটো উৰি যাব। তো आप लोग देखते रहो चलो। বাপ ৰে বাপ, ইমান জংঘল না। হেই তো চ চ চ চ, জংঘল হলে কি হ'ব, তথাপিও যাম। সাপ ওলাক, সাপটো মাৰি পেলাই যাম। বা চাওক বন্ধুসকল, পাথৰগিলা চাওক তেওঁলোকে। পানী আহি আছে, বেছি পানী নাহে, অলপ চলপ আহে। অলপ চলপ আহিলেও কি আৰু যথেষ্ট। কিন্তু ইয়াতে গৰম চৰম নাই, ঠাণ্ডা লাগে জেগাটো একেবাৰে। চাৰিওপিনে একেবাৰে চেডো চেডো, চাৰিওপিনে চেডো চেডো। উফ, এই লাহে লাহে যাবি দেই। আৰে ঐ, জোক ওলাই নেকি? নোলাই না? নাই। চ হাইছ 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 হাইছ। পাহাৰত আলি এনেকা কৰি যাব লাগে, এনেকা কৰি গেলেহে। হাইছ লাহে লাহে, এই লাহে পৰি যাবি। শামুক ওলাইছে ৰে, বা ইমান জংঘল ৰে। বাবা পৰি গৈছিলো ইয়াতে। আমি আমাৰ ডাঙৰ পাথৰটো পাই গেলো। এতিয়া আমি যাম। চাওক না কিমান জংঘল, সাপ থাপ ওলালে একেবাৰে চেচ। চাওক, এইখন হৈছে পাথৰ, আৰু আছে একফালে যাম, সেইফালে নাযাওঁ। সেইফালে একেবাৰে জংঘল বিৰাট একেবাৰে। আহিম কোনোবা দিনা আৰু কি, কোনোবা দিনা আহিলেহে আপোনালোকক ভাল কৰি দেখুৱাম। আজি অলপ চলপে চাওক, কেমেৰা কোৱালিটি অলপ বেয়া হ'ব পাৰে, তথাপিও চব কৰি দিব। মোৰ ক'বলৈ যদি কিবা উল্টা পাল্টা লাগি আছে তেনেহ'লে ক্ষমা কৰি দিব, কাৰণ মই নতুন ব্লগাৰ হয়তো। লাহে লাহে শিকি আছোঁ আৰু কি শিকি কিয়তে আৰু শিকিবা কি হেৰি লাগে নেকি, এক্সপিৰিয়েঞ্চ লাগে নেকি? এক্সপিৰিয়েঞ্চ হৈ যাব, ভিডিঅ' কৰোঁতে কৰোঁতে লাহে লাহে হৈ যাব। আপোনালোকে চাওক, এইখনে হৈছে পাথৰবিলাক। পাথৰ, ডাঙৰ পাথৰ, পানীবিলাকো আহি আছে। চাহ কেনেকৈ কৰি পানী আহি আছে। এই কি কৰিব আছা? মজা 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 লাগছে না নাই? মজা লাগছে, আজিহে মজা লাগছে। চাওক, এইখনে হৈছে পাথৰ, আমাৰ গাঁৱত ডাঙৰ পাথৰ। ৰঙা ৰঙতে হৈ আছে, এইটো ক'ত? এই ৰঙা ৰঙত চাব লাগেতো। চাওক বন্ধুসকল, বাবা মই আপোনালোকক বেক কেমেৰা দি দেখাই আছো। আপোনালোকে চাওক, এইখন চাওক, আমাৰ সৰু ঝৰ্ণা। কেমেৰাটো একবাৰে দূৰত লৈ গ'লে কেনেকুৱা হ'ব, ইমান সৰু। এইখন চাওক বন্ধুসকল, ৰঙা ৰঙা হৈ আছে, তেজৰ নিচিনা কৰি, কিন্তু তেজ নহয় এইগিলা। তাৰমানে বহুত দিনৰ পাত্ৰ হয়তো, ইয়াৰ কাৰণে মানে পানীগিলা আহি আহি মানে এইটো ৰঙা হৈ পৰিছে, ৰঙা হৈ পৰিছে। তো চাওক, পানী ৰে, এনেকুৱা জাগাত আহি মানে মনটো ফূৰ্তি লাগি যায় ৰে। ঠাণ্ডা ঠাণ্ডা লাগে, দেহাটা গৰমেই নালাগে। ইয়াতে শামুক আৰু কেঁকৰা চব গোটেই পোৱা যায় দুয়োতে। মানে এইটো হৈছে শামুক। চাওক, এনেকুৱা শামুক আপোনালোকে ইয়াতে পাই যাব। আৰু কেঁকৰা আছে তলত, বহুত ডাঙৰ ডাঙৰ কেঁকৰা, ইমান ডাঙৰ ডাঙৰ হয় কেঁকৰাগিলা, বহুত পোৱা যায়। তো এইটো থাকক, আমি এতিয়া কোনোবা দিন আহিলে মানে এটা খাই থাকোঁ, মানে লৈ যাওঁ ঘৰত খাবৰ কাৰণে। শামুক আৰু কেঁকৰা খাবৰ কাৰণে লৈ যাওঁ, কিন্তু পাথৰটো বিৰাট পিছলা হয়। একবাৰ তেজৰ নিচিনা দৰে একবাৰ ৰঙা ৰঙা হৈ আছে ৰে জাগাটা। চাওক, একবাৰ ৰঙা ৰঙা হৈ আছে এইগিলা। এই যে ভাইটিয়ে কিবা কৰিব লাগছে। ঐ কি কৰিব লাগছা?
না চাফ কৰিব লাগছা তেজগিলা কি ক'ব লাগে কিবা কিবি ভিডিঅ' বনাই আছো তই কিবা কবি নেকি মই নকম হা মই নকম কিয় ক নকম ধেত ক'ব লাগে ধেত কম আৰু সময় হৈ গ'ল কিন্তু ভাবিছোঁ কি সেই তাতে যে দেখাইছিলোঁ তাতে নকৰোঁ ইয়াতে জেগাটো ভাল লাগছে বেছি ঠাণ্ডা লাগছে এই জেগাত তো এতিয়া আমি ইয়াতে পাৰ্টি কৰিম হয় ব্লেড টাকে আনছে ৰে হা তই এইখন বেগৰ পৰা এতিয়া মাল ওলাম মাল মাল চাওক এইখন হৈছে মুড়ি এইটো হৈছে মুড়ি আৰু লগতে ভিতৰত চানা আছে চানা এইটা চানা আৰু কি আছে লগত বেগত এই ওলা বেগত ওলা পানীৰ বটল পানীৰ বটল আছে পানীৰ বটল এতিয়া খাম আমি থাক না থিয় হৈ থাক পৰিয়ে যায় দে দে আৰম্ভ কৰ খোল দুইটা আনছো হ'ব না নাই হ'বতো না হ'ব দুইটা টিয়ে হ'ব আমাৰ বেছি মানুহ নাই না 3জন মানুহ আৰু কিমান খাব ব্লেডটা দে ব্লেড এই ব্লেডটা দে ৰে ব্লেড 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 সমান জেগা হ'ব লাগিছিল দেই অলপ চলপ সমান জেগা হ'লে ভাল আছিল কৰ পাৰ্টি কৰ कैमरा कौन पकड़ेगा हम तीनों खाएगा तो हम पकड़ेगा हाँ हम पकड़ेगा और कौन पकड़ेगा खा खा मजा पाती मजा মুগা কে মুগা तो अब क्या তো আপোনালোকে ভিডিঅ'টো চাই থাকক আমি মোৰটো শেষ কৰি লওঁ তেওঁ লগ পাই আছো আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাব লাগে পাৰ্টি কৰিলোঁ যি কৰিলোঁ হৈছে আৰু তোমালোকৰ এতিয়া আমি ঘৰত যাম আৰু নেক্সট বাৰলৈকে লগ পাম আকৌ এটা নেক্সট নতুন ভিডিঅ' লৈ তোমালোকৰ এতিয়া আমি ঘৰত যাম আৰু এইটো জেগাত আৰু আহিম যেতিয়া আহিম এতিয়া তেতিয়া ভাল কৰি ভিডিঅ' কৰি আপোনালোকক দেখুৱাম আজিৰ কাৰণে হ'ব তোমালোকৰ বাই বাই खत्म बाय बाय टाटा गुड बाय गया